নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত মই আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। বলকচোন চাওঁ আজিৰ দিনটো মোৰ লগত কলেজত কেনেদৰে দিনটো পাৰ কৰিলোঁ। আৰু চাওক, এইদৰে আমি প্ৰথমতে কলেজলৈ গ'লোঁ, ট্ৰেইনতে গ'লোঁ। তাৰপিছত আহিয়ে আমি এয়া প্ৰেক্টিকেল ষ্টাৰ্ট কৰি দিলোঁ। এয়া আমি কৰি আছোঁ টাইট্ৰেশ্যন। তাৰপিছতে আমি খালোঁ টিফিন। তাৰপিছত গ'লোঁ আমি ক্লাছ কৰিবলৈ। আৰু ক্লাছ কৰি আহিয়ে এয়া কলেজৰ বাহিৰত কিবা চলি আছিল, মানে লোকেল ৰকষ্টাৰৰ অডিশ্যন চাগে, ভালদৰে নাজানো। চাওঁ আহকচোন তাৰে কিছু দৃশ্য। আৰু সেয়া চাই আহি আমি ঘৰলৈ আহিবলৈ ওলালোঁ। ট্ৰেইনতে যাম যিহেতু আমি ষ্টেচনলৈ আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই। Thank you.